আজি আমাৰ নিৰাপত্তাৰ বাবে আমি ৰাজপথত উপস্থিত থাকিব লাগিছে। ইয়াতকৈ আমাৰ নাৰী সমাজৰে লজ্জাজনক একো কথাই হ'ব নোৱাৰে। আমি কি ঘৰতে ৰাতি হ'লে স্প্ৰেৰ চোৰৰ ভয়ত সুৰক্ষিত নহয়, দিনত হ'লে ছোৱালীহঁত টিউশ্যন যাব নোৱাৰে, স্কুল যাব নোৱাৰে, বজাৰ আহিব নোৱাৰে, তেনেকৈ হ'লেতো আমি কোনো কাৰণত ঘৰৰ পৰা ওলাব নোৱাৰিম। যদি প্ৰশাসনে একো নোৱাৰে তেতিয়াহ'লে আমাৰ হাততে এৰি দিয়ক, আমি ব্যৱস্থা ল'ম। আজি 40 দিন হ'লে এটা বাস কৰায়ত্ব কৰিব নোৱাৰিলে আমি মানুহ সদায় ভয়ত দিন ৰাতি পাৰ হৈ আছে, ওলাব নোৱাৰোঁ। সদায় আবেলি সময়ত হাতীকেইটা নিব আৰু সদায় যায় পেট্ৰলিং সদায় নিব, একদম নিৰ্লজ্জভাৱে গুচি আহিব। আমি মাইকী মানুহসকলে আমি অনুৰোধ জনাইছোঁ, যদি প্ৰশাসনে একো নোৱাৰে তেতিয়াহ'লে আমাৰ হাততে এৰি দিয়ক, আমি ব্যৱস্থা ল'ম। গেং স্প্ৰে হোৱাৰ পিছত মাত্ৰ পুলিচকে পৰা বদলি কৰা হৈছিল, দায়িত্ব সামৰিছে আৰু হয় প্ৰশাসন বদলিও কৰা হৈছে, তথাপিও তেওঁলোকে বিহিত ব্যৱস্থা কোনো ধৰণৰ ল'ব পৰা নাই। আমি কি ঘৰতে ৰাতি হ'লে স্প্ৰেৰ চোৰৰ ভয়ত সুৰক্ষিত নহয়, দিনত হ'লে ছোৱালীহঁত টিউশ্যন যাব নোৱাৰে, স্কুল যাব নোৱাৰে, বজাৰ আহিব নোৱাৰে, তেনেকৈ হ'লেতো আমি কোনো কাৰণত ঘৰৰ পৰা ওলাব নোৱাৰিম। আৰু সেইটো কি আমাৰ কি নাৰীসকলৰ সেইটোৱে কাম নেকি যে ঘৰতে ব্যস্ত সোমাই থাকিব লাগিব? চৰকাৰে কৈছে যে যোনসকল শিক্ষিত নিবনুৱা তেওঁলোকক সংস্থাপন দিব পৰা নাই, গতিকে আমি এটা প্ৰাইভেট কোম্পানী বা প্ৰাইভেট যিকোনো এখন জেগাত আমি নিজকে সংস্থাপন কৰি ৰাখিছোঁ। যেতিয়া ডিউটিৰ পৰা আমি অকলে আহিবলগীয়া হয় ৰাতি 8টা বজাত বা 7টা বজাত, আমি কিটো মানে ৰিক্সত আমি নিজে ঘৰত আমি কিমান প্ৰতিবাদ কৰিম? ঢিঙত 3-4 মাহ স্পেচৰ আজি 40 দিন হ'লে এটা বাস কৰায়ত্ব কৰিব নোৱাৰিলে আমি মানুহ সদায় ভয়ত দিন ৰাতি পাৰ হৈ আছে, ওলাব নোৱাৰোঁ। সদায় আবেলি সময়ত হাতীকেইটা নিব আৰু সদায় যায় পেট্ৰলিং সদায় নিব, একদম নিৰ্লজ্জভাৱে গুচি আহিব। গতিকে আমি নাৰী সমাজ হওক, স্পেচৰৰ হওক, বাঘৰ হওক, আমি ঢিংখন সঁচাই একদম মানে নিৰ্লজ্জ মানে আৰু যি আৰক্ষী চকীৰ যি প্ৰশাসনিক বিষয়াসকলৰ যি মানে তেওঁলোকৰ ব্যৱস্থা দিনক দিনে একেবাৰে অৱনতি ঘটিছে। আমাক সঁচাই নিৰাপত্তা লাগিব। আমাৰ যি প্ৰশাসনক ব্যৱস্থা তাত মই সঁচাই ধিক্কাৰ দিছোঁ, আমি নাৰী সমাজে ধিক্কাৰ দিছোঁ। আজি আমাৰ নিৰাপত্তাৰ বাবে আমি ৰাজপথত উপস্থিত থাকিব লাগিছে। ইয়াতকৈ আমাৰ নাৰী সমাজৰে লজ্জাজনক একো কথাই হ'ব নোৱাৰে। গতিকে আমাক ন্যায় লাগে, যদি দোষীক তেওঁলোকে একো কৰিব নোৱাৰে তেতিয়াহ'লে ৰাইজক গোটাই দিয়ক, আমি ব্যৱস্থা ল'ম। আমি ল'ম, চৰকাৰে ল'ব নালাগে, আৰক্ষী চকীহঁতে কোনো ল'ব নালাগে, আমি নিজে ব্যৱস্থা ল'ম। আমাক খালি ন্যায় লাগে, আমাক ন্যায় লাগিবই, যিহেতু আমাৰ নাৰীসকল ওলাব কৰিব নোৱাৰা হৈছোঁ। আৰু আমাৰ বিশেষকৈ ল'ৰা ছোৱালী বহুত চিন্তা হৈছে, কাৰণ আমাৰ ছোৱালীবিলাকক সুৰক্ষা কোনে দিব? ঘৰৰ ভিতৰতো মানে কোনো সুৰক্ষা নাই। গতিকে আমি ক'ত ৰাখিম আমাৰ ছোৱালীবিলাকক, বোৱাৰীবিলাক আমি ক'ত থাকিম? গতিকে আমাক ন্যায় লাগিবই, আমাক সুৰক্ষা লাগিবই। আৰক্ষীয়ে কাৰ্য কৰিব পৰা নাই মানে আৰক্ষীয়ে অকণমান তদন্ত ভালকৈ কৰক তেওঁলোকে, আৰু তদন্ত কৰি মুঠতে এটাই বিচাৰোঁ, আমাৰ নাৰীবিলাকক মানে সুৰক্ষা লাগে। নিজৰ ছোৱালী জীয়াৰী মানে বোৱাৰী কোনো ওলাব নোৱাৰা হৈছে, আৰু ঘৰৰ ভিতৰতে আমি সুৰক্ষা নাপাওঁ। গতিকে আমাক সুৰক্ষা লাগে। আৰু আমাৰ আইনৰ ওচৰত এটাই অনুৰোধ, আইনেই হওক বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, আমাৰ এইখিনি বিচাৰ লাগে, মুঠতে সুৰক্ষা লাগে আমাক। আমি ইয়াত একো সুৰক্ষিত নেকি? আপোনাৰ সুৰক্ষিত নহয় আপোনালোক নহয়, আমি কেনেকৈ সুৰক্ষা বিচাৰিছোঁ। আমাৰ ল'ৰা ছোৱালীক কৈ স্কুল পঠাব নোৱাৰোঁ, টিউশ্যন পঠাব নোৱাৰোঁ। টিউশ্যন কালি এজনী ছোৱালী টিউশ্যনলৈ আহোঁতে ধৰ্ষণ কৰি পেলাই থৈ দিছে। গতিকে আমাৰ ল'ৰা ছোৱালী কেনেকৈ পঠাম? গতিকে গৈ ফুৰিব নোৱাৰে। গতিকে আমাক সুৰক্ষা লাগে, আমি সুৰক্ষা বিচাৰোঁ।